Hello everybody, I am Dipankar, Medical Lab Technologist. মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছো ভিডিআৰএল টেষ্টৰ বিষয়ে। ভিডিআৰএল ফুল ফৰ্ম হৈছে ভেনেৰিয়েল ডিজিজ ৰিচাৰ্চ লেবৰেটৰী। তো এইটো টেষ্ট কেনেকৈ কৰা হয়, আৰপিআৰ টেষ্ট কৰিম মই। তো এইটো টেষ্ট কেনেকৈ কৰা হয়, ইয়াৰ প্ৰচিডিউৰটো ষ্টেপ বাই ষ্টেপ মই দেখুৱাম আপোনালোকৰ আগত। তাৰ আগত মই ক'ব বিচাৰিছো ভিডিআৰএল টেষ্ট কি হয়। ভিডিআৰএল টেষ্ট এটা স্ক্ৰিনিং টেষ্ট হয়, এইটো এটা ব্লাড টেষ্ট হয়। সিফিলিস বেমাৰৰ কাৰণে কৰা হয়। এতিয়া কথা হ'ল সিফিলিস বেমাৰ কি? সিফিলিস বেমাৰ হৈছে এটা সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ, য'ত ইজন পেচেণ্টৰ পৰা আন এজন পেচেণ্টলৈ যাব পাৰে, ইজন মানুহৰ পৰা আন এজন মানুহলৈ যাব পাৰে যেতিয়া ডাইৰেক্ট কণ্টাক্ট হয়। ডাইৰেক্ট কণ্টাক্ট হ'লে এই বেমাৰটো যাব পাৰে। সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হয়, সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন হয় এইটো এটা। গতিকে সিফিলিস বেমাৰৰ কাৰণে ভিডিআৰএল টেষ্ট কৰিব দিয়া হয়, স্ক্ৰিনিং টেষ্ট কৰিব দিয়া হয়। এইটো এটা কি কৰা হয়, এণ্টিবডি ডিটেক্ট কৰা হয়, এণ্টিবডি টেষ্ট কৰা হয়। আমাৰ যেতিয়া কিছুমান আমাৰ বেমাৰ হ'ব, বেমাৰ হ'লে আমাৰ বডিত কি হ'ব, এণ্টিবডি প্ৰডিউচ হয়। গতিকে এই ভিডিআৰএল টেষ্ট কৰিলে যদি আমাৰ এণ্টিবডিটো আমাৰ ডিটেক্ট হয়, তেতিয়া আমি গম পাম যে ভিডিআৰএল পজিটিভ, ডেট মিনছ সিফিলিস পজিটিভ। গতিকে সিফিলিস বেমাৰৰ লক্ষণ কেনেকুৱা? সিফিলিস বেমাৰ হ'লে যৌনাংগত কিছুমান ঘাঁ হ'ব পাৰে, খুজতি হ'ব পাৰে, আৰু তাৰোপৰি আপোনাৰ বহুত দুৰ্বল হৈ যাব পাৰে, গম পাইছে? গতিকে সিফিলিস বেমাৰৰ কাৰণে ভিডিআৰএল টেষ্ট কৰা হয়। আৰু ভিডিআৰএলৰ উপৰি আৰু কিছুমান এনেকুৱা ডিজিজ আছে, গনৰিয়া আছে, তেনেকুৱা HIV আছে। গতিকে সিফিলিস বেমাৰৰ কাৰণে ভিডিআৰএল টেষ্ট কৰা হয়। এতিয়া কথা হ'ল ভিডিআৰএল টেষ্টটো কেনেকৈ কৰা হয়, প্ৰচিডিউৰটো কেনেকুৱা। মানুহ এজনৰ পৰা ব্লাডটো ল'ম, ব্লাডটো লোৱাৰ পিছত সেই ব্লাডটো আমি ভাইলত থ'ম, এনেকুৱা টেষ্ট টিউবত থ'ম। তাৰপিছত চেৰামটো আমি চেণ্ট্ৰিফিউজ কৰিম, চেণ্ট্ৰিফিউজ কৰি আমি চেৰামটো উলিয়াম। চেৰামটো ওলাই পিনে আমি আৰপিআৰ মেথডৰ দ্বাৰা আমি টেষ্ট কৰিম। এতিয়া মই আপোনালোকক দেখাই আছোঁ যে কেনেকৈ এই টেষ্টটো কৰে। আৰু পজিটিভ হ'লে কি কৰিব লাগে, নিগেটিভ হ'লেতো কথাই নাই, নিগেটিভ মিনছ নিগেটিভ, আৰু পজিটিভ হ'লে আমি এটা বেলেগ কনফাৰ্মেশ্যন টেষ্ট কৰিবলগীয়া হয়। কিন্তু তাৰ আগত এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি কেতিয়াবা কাৰোবাৰ ইনফেকশ্যন ধৰা পৰে, যে সিফিলিছৰ যিখিনি লক্ষণ, সেইখিনি লক্ষণ যদি গাত ধৰা পৰে, ধৰা পৰাৰ পিছত আমি যদি ভিডিআৰএল টেষ্ট কৰোঁ, তেতিয়া আমাৰ ভিডিআৰএল পজিটিভ নোলাবও পাৰে। গতিকে ইনফেকশ্যন হোৱাৰ 3 মাহ পিছতহে আমি টেষ্ট কৰিব লাগে। ইনফেকশ্যন আজি হৈছে, যদি 2 মাহ পিছত কৰোঁ, তেতিয়াহ'লে আমাৰ ৰিজাল্টটো পজিটিভ নোলাবও পাৰে। গতিকে ইনফেকশ্যন হোৱাৰ পিছত যদি আপুনি গম পাইছে এজন সিফিলিস পেচেণ্টৰ লগত আপুনি ডাইৰেক্ট কণ্টেক্টত আহিছে, গতিকে তেতিয়া আপুনি গম পাব যে আপুনি 1 মাহ বা 2 মাহ পিছত টেষ্ট কৰিলে আপোনাৰ নিগেটিভ ওলাব পাৰে। গতিকে আপুনি ইনফেকশ্যন হোৱাৰ 3 মাহ পিছতহে ভিডিআৰএল টেষ্টটো কৰিব লাগে। গতিকে মই আপোনালোকক দেখাব বিচাৰিছোঁ এই ভিডিআৰএল টেষ্ট, আৰপিআৰ টেষ্ট মেথডটো কেনেকৈ কৰা হয়। এতিয়া মই ভিডিআৰএল টেষ্টৰ কাৰণে, সিফিলিস টেষ্টৰ কাৰণে মই আৰপিআৰ টেষ্ট কৰিব ওলাইছোঁ। প্ৰচিডিউৰটো মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাম। আৰপিআৰ ফুল ফৰ্ম হৈছে ৰেপিড প্লাজমা ৰেজিন টেষ্ট ফৰ সিফিলিস। ইয়াত এনেকৈ এইখিনি হৈছে ৰিয়েজেণ্ট, এইখিনি ৰিয়েজেণ্ট, ফাৰ্ষ্ট পজিটিভ কণ্ট্ৰল, নিগেটিভ কণ্ট্ৰল আছে, তাৰপিছত এইখিনি এণ্টিজেন আছে। তাৰপিছত এইখন হৈছে কাৰ্ড, এইখন কাৰ্ড দেখা পাইছে, এইখন কাৰ্ডত আমি টেষ্ট কৰোঁ। গতিকে চাই থাকক প্ৰচিডিউৰটো, শেষলৈকে চাই থাকক। এতিয়া ব্লাডটো লৈছোঁ মই, ব্লাডটো এতিয়া মই চেণ্ট্ৰিফিউজ কৰি চেৰামটো উলিয়াম। এই 10 মিনিট টাইম আমি চেণ্ট্ৰিফিউজ কৰিম। এয়া আমাৰ ব্লাডটো চেণ্ট্ৰিফিউজ হৈ গ'ল, চেৰামটো উলিয়ালোঁ। এতিয়া আমি টেষ্টটো কৰিম। দেখা পাইছে ওপৰৰ লেয়াৰটো চেৰাম হয়।
এতিয়া সেকেন্ড আৰু থাৰ্ড সাৰ্কুলত মই পজিটিভ কন্ট্ৰোল আৰু নিগেটিভ কন্ট্ৰোল দিম। পজিটিভ কন্ট্ৰোল আৰু নিগেটিভ কন্ট্ৰোল এই কাৰণে দিয়া হয় আমাৰ ৰিএজেন্টখিনি ভালে আছে নে নাই সেইটো চোৱাৰ বাবে। এতিয়া 2 নম্বৰ সাৰ্কুলত মই পজিটিভ কন্ট্ৰোল 1 ড্ৰপ দিলোঁ। itu deখাই দিয়া এটা পজ করে দিয়াছোন। এখানে দেখো itu এখানে দেখো হয়েছে না? পজ করে দে, এটা পজ করে দে। Pregnancy? কি নাম আছিলে?